हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज पुनः नतुन एटा भिडिओ आपलोকৰ মাজত আহিলো बहुत दिনৰ পিছত। এটলে দেখিব পাইছে একদম সুজা তুজা পিজি একদম পাঞ্জাবী সাজাবী লগাই ভাওনা এখন আছে গাঁৱতে তাকে পাত লৈছো ৰামৰ পাত যিমানখিনি পাৰো কৰি আছো আৰু আজি ভৰখা কাইলে ভাওনা। এফালে দেখিব পাইছে আমাৰ পেণ্ডেল বনাই ৰেডি হৈ আছে আৰু ওলাই মেলি ৰেডি আজি ভৰখা হয়। আপোনালোকক দেখাই আছো একদম হেখনকে চাই থাকিব নেকি। চকী আনি পিনি পলাইছে চকীখিনি ননমাকে দেখিব পাইছে এইফালে চকী টকী আহি গ'ল। রাখেন ভরা পাল একতাল Hari
মায়ারই আদিত্য এই মায়াবর সংহার আমিও যেন আদি মায়ার পরা মুক্ত হব পরা নীতি সত্য পালনৰ খাতিৰ বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধ কৰিলো লংকাৰ সেই দুষ্ট ৰাৱণ পাতল আৰু বসুমতীৰ ভাৱ আজি আমি পদাপালন অযোধ্যাৰ ৰাজা ন্যায় দণ্ড হাতে তুলিল নীতি মতে কৰি আছো অযোধ্যাৰ কিন্তু আজি আমাৰ অশান্ত পৰা কাৰণ নিষ্পাপ জানকীৰ শক্তিত্বৰ ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মুখ নাই তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ কাৰণ আমি ৰঘুকুলৰ আমি বন্দে শ্রীরাম সঙ্গয় নবজানা ধরং ভদ্রায় বুধসে রঘুনাথায় নাথায় সীতায় পতায়ে যাও আমি নিজ কর্তব্য অবশ্য প্রভু কি করি না জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম
প্ৰভু তোমাৰ চৰণত কৰো নিবেদন এই অধৰ্মৰ মুখেৰে নুগুচে তোমাৰ নাম আৰু গুণানুক যাওঁ যাওঁ এইবাৰ মই নিজ কৰ্তব্যত অগ্ৰহ Namo Hari
অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছিল। নাজানো চিৰ পূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নাই, এয়া সকলো নিৰ্ভৰ কৰিব তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা, অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰধান আৰু কত ধন্য আমি তোমাৰ ভাতৃ। সঁচাকে গৌৰৱান্বিত তোমাৰ আমি ভাতৃগণ। আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই এনেকো দুখৰ ছিল। পতিৰ প্ৰজাৰ সঁচাকে গৌৰৱান্বিত আমি তোমাৰ এই ভাতৃগণ। ভাই লক্ষ্মণ, লক্ষ্মণ কি হ'ল তোমাৰ? ভয় হয় দাদা। দাদা ভয় হয়। এই গৌৰৱ আৰু কিমান দিন থাকিব? দাদা অভনে কি হব কপি উঠে মন। নাজানো দাদা মন ইয়াৰ করো দাদা। দাদা আমি যেন কোনোবাই চিঞৰি কয় কানে কানে সাৱধান লক্ষ্মণ। দাদা অযোধ্যাৰ বিপদাতি নিচে নাজানো দাদা কি বিপদ হ'ব পাৰে এই অযোধ্যা ৰাজ্য আৰু কিবা সমাধান হ'ব লাগে এই চতুৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতা তোমাৰ নাপায় চিন্তাৰ কোনো নেদেখিল দাদা। ব'লা আমি ঘৰতে বিশ্ৰাম কৰিব। বলুন দাদা। তাইক মই কৈ থৈ আহিলো এই অজাৰ ঘৰৰ পৰা কাপোৰ কানিখিনি দি পঠিয়াইছে ধুবগে লাগে। তাই ইমান সময় ক'ত গৈ আছিলে? হে ভগৱান কৃষ্ণ, একদম গাটো যে কঁকালটো একদম বুঢ়া বয়সত উপায় নাই আৰু। মই এজনী ক'লে কৰিব এজনী মই শান্তি নাই আৰু। তাইক মই অসমীয়া ক'লো কাপোৰ কানিখিনি ধুব লাগে। মই গৰম পাইছো নহয়। তাই সেই নদী কিনাৰত চেঙেলী জেগাখিনি লগত গৈ পিনি গাই খেলাই আছে।
নদী কিনাৰত গৈ চেঙেল জেগাখিনিৰ লগত গৈ এই বুঢ়ী হলি তই দুপুৰী মাকৰ দুপুৰী ল'ৰা ছোৱালী মাক হলি তই এতিয়া সেই নদী কিনাৰত এই ডেকা ল'ৰাবোৰক গা ঢেলা দিবলৈ সময় দিয়া Hey, get it!
ভাই কথাতে হ্যাঁ করে ভাবিও নিস বলো যাও এবে মাটি হবে আগে বলো নামা অলঙ্কার খুলিল